সঞ্জীৱ হেছ হয় ইবোলা হৈছে এটা ভয়ংকৰ ভাইৰাছ অন্য ভাইৰাছৰ তুলনাত পৃথিৱীৰ ভিতৰত বৰ্তমান ইবোলা হৈছে অতি ভয়ংকৰ এই ভাইৰাছ এজন মানুহৰ শৰীৰত সোমালে সেই মানুহজন মৃত্যু হোৱাটো 90% নিশ্চিত কাৰণ এই ভাইৰাছ ইমানে ভয়ংকৰ মানুহৰ 2 বা 20 দিনৰ ভিতৰত মানুহজনক সম্পূৰ্ণৰূপে নিশেষ কৰি দিব পাৰে এই ভাইৰাছৰ জন্ম হৈছিল 1976 চনত আফ্ৰিকাৰ এখন গাঁৱত এই ভাইৰাছৰ নাম দিয়া আছিল সেই গাঁওখনৰ এটা নদী আছিল সেই নদীটোৰ নাম হৈছে ইবোলা তাৰ পৰাই এই ইবোলা শব্দটোৰ পৰাই ভাইৰাছটোৰ নাম দিয়া আছিল ইবোলা ভাইৰাছ এই ইবোলা ভাইৰাছ আফ্ৰিকা আৰু নাইজেৰিয়াত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল যাৰ ফলত বিভিন্ন ধৰণৰ মানুহৰ মৃত্যু হৈছিল হে অন্য ভাইৰাছৰ তুলনাত ই অতি ভয়ংকৰ এই ভাইৰাছৰ লক্ষণসমূহ এনেকুৱা ধৰণৰ মাংসপেশীত বিষ হোৱা চকুৰে নেদেখা হোৱা মুখেৰে কাহৰ তেজ বাহিৰ হোৱা শৰীৰৰ ছালবোৰ শুকাই যোৱা আৰু বিভিন্ন ধৰণৰ বেমাৰৰ লক্ষণ দেখা দিয়ে এই লক্ষণসমূহ দেখি দিবলৈ 2 দিন বা 20 দিন সময় লাগে কেতিয়াবা 2 দিন আৰু না কেতিয়াবা 20 দিন এই লক্ষণসমূহ সাধাৰণতে বনৰীয়া জীৱ-জন্তুৰ গাত দেখিবলৈ পোৱা যায় নতুবা চৰাই-চিৰিকটি বাদুলিত চিম্পাঞ্জিত এনে নানা ধৰণৰ চৰাই গাত দেখিবলৈ পোৱা যায় ইহঁতৰ মাংস খালেও মানুহৰ গাত এই ভাইৰাছ বিয়পি পৰিব পাৰে আজিলৈ ইমানে ধন্যবাদ